হেৰা শুনিছানে ল'ৰাটোক বোলে অলপ পইচা লাগে মই ক'ৰ পৰা দিওঁ তুমিয়ে কোৱাচোন দিয়ক আপুনি অকল প্ৰায় দিয়ে আপুনি তাক নষ্ট কৰিছে তুমিও যে আৰু আচ্ছা বাপেৰে হোটেলত আৰু কিমানে খাই দিবি নিজেও তাক কিবা কামৰ ধান্দা কৰ হ'ব মা মই ইমানো বিচাৰা নাই মাত্ৰ 10 টকাহে বিচাৰিছো নালাগে দিয়া ঐ বাবা ৰচোন ঐ বাবা ৰচোন হেল্ল' বিপুল ক'ত আছা তই ইমান দেৰি হ'ল যে 10টা বাজিলে চোন দাদা মই গৈ আছোঁ দিয়ক দে জল্দি আহ শুনিছানে মোক মানে দাদাই ফোন কৰি আছে মই আহিছোঁ হা তুমি থাকিবা কিবা এটা খাই ল নালাগে নালাগে মই দাদা তাতে খাই লওঁ বিপুল আহিলা হয় দাদা আহিলোঁ ইমান দেৰি হ'ল যে মানে দাদা মোৰ অলপ ঘৰত কাম চলি আছিল সেইটো কাৰণে মই কামেদি খতম কৰি পেলাই একেলগে আহি গ'লোঁ অঁ ঠিক আছে যাওক হেল্ল' মা মই আহি আছোঁ কোনোবা এজনক বৰপুৰালৈ পঠাই দিয়া মাজনী আহিব বোলে আজি বৰপুৰা চব পাবই মানুহ এজনক পঠাই দিব দিছে অঁ মাজনী আহিছে নেকি অঁ বিপুল শুনাচোন অকণমান দাদা মাতিছে নেকি গৈছোঁ ৰ'ব দাদা বিপুল মই মাতিছিলোঁ তোমাক আমাৰ মাজনী আহি আছে বৰকুৰা চক পাবৰ হ'ব তুমি যাইখনে লৈ আহা তাইক কি মাজনী আহিব মাজনী আহিছে মানে আমাৰ বাবা বৰকুৰা চকৰ চাইডতে আছে মই এটা ফোনকে মাৰি চাওঁ যোৱা তুমি ফোন এটা মাৰি চোৱাচোন আৰু মোক ক'বা হা হেল্ল' বাবা দেউতা তই ক'ত আছ মই বৰগুৰা চকতে আছো খুৰা তোৰ মাজনী আহি আছিল হয় নেকি তই লৈ আহিব পাৰিবি হ'ব দিয়ক হেল্ল' পাপা কোৱা মাজনী তুমি আহি পালা নেকি এই ধন যাব হা কি ধন আহিব নেকি নিবলৈ মই পাইছোৱে বৰষা আহিলা দিয়া বেগটো নমস্কাৰ তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আমাৰ এই মনে কান্দে মনে মনে খণ্ড হিচাপে পাব আপোনালোকে তো কেনে পাই জনাব আৰু আমাৰ এই যিটো এপিসোডটো আহিছে আজি এইটো এপিসোডত আপোনালোকে ভাল বেয়া যিটো হয় সেইটো কমেণ্ট কৰি জনাব তাৰ কাৰণে আমি আপোনালোক হাত জোৰ কৰি কৈছোঁ যদি কিবা ইয়াতে ভুল ভ্ৰান্তি হৈছে তেতিয়া আমাক মাফ কৰি দিব ক্ষমা কৰি দিব
চ' আপোনালোকে মৰম চেনেহৰ মাজেৰে আমাক আঁকোৱালি লৈ আৰু আগলৈ যাবৰ কাৰণে যাতে আমাক উৎসাহিত কৰে।